ল'ৰাৰ পৰীক্ষা শেষ কৰি আমি এতিয়া ঘৰত গৈছোঁ মাহঁতৰ ঘৰত। বহুত দিন মই যোৱাও নাছিলোঁ, সেইকাৰণে ভাবিলোঁ এবাৰ মাহঁতৰ ঘৰতো যাওঁ। এইফালে ৰমজান মাহ আহিছে, কিমান লাগিছে আৰু আমি আহিম বুলি কেনে আব্বাই ডাঙৰ ডাঙৰ কাৱৈ মাছ আনি থৈ দিছে। এডাল কলৰ কিমান কলৰ পুলি ওলাইছে। দি আছে জলকীয়া, চব কলা জলকীয়া। লাগিছে এই চাহৰ নাস্তা পূৰা ৰেডি হৈ আছে। অ' সৰুমা কোৱা কৈ কিন্তু তোৰ নাই কেনেকৈ সমানে আহি পিছে একেলগে কি খাই আছা? মই কালি আহিম বুলি কৈছা দেখোন আৰু আজি আহি পেলি কোৱা কৈ নহয় সমানে আহিবিছোঁ। হাই গাইজ, মই নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, ভিডিঅ' বনাই নাছিলোঁ। ল'ৰাৰ মেট্ৰিক পৰীক্ষা চলি আছিল, সেইকাৰণে আপোনালোকে জানে, মোৰ আগৰ ছাবস্ক্ৰাইবাৰখিনি জানে মেট্ৰিক পৰীক্ষা চলি আছিল। তাৰ লগত ব্যস্ত আছিলোঁ আমি, আৰু হাজবেণ্ডো আহিছিল। আজি হাজবেণ্ডো গ'ল আৰু পৰীক্ষা ভালেই হৈছে। আপোনালোকক ৰিজাল্ট দিলে জনাম কেনেকুৱা হয়। সি এতিয়া ভাল হোৱা বুলিয়ে কৈছে। আৰু আজি সৰু ল'ৰাটোৰ পৰীক্ষা শেষ হ'ব, দুয়োৰো পৰীক্ষা চলি আছিল, সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। আৰু যাব ওলাইছোঁ আজি মাৰ ঘৰত, আহিম বেছিদিন নাথাকোঁ। এইফালে ৰজাৰ মা আছে, ৰজা আহি আছে, আৰু এইফালে ল'ৰাৰ কম্পিউটাৰ ক্লাছো আছে, সেইকাৰণে আৰু 2-3 দিন থাকিম, বেছি নাথাকোঁ। যাব ওলাইছোঁ, চাই থাকক ভিডিঅ'টো আপোনালোকে। আৰু বেগ ৰেডি কৰিলোঁ, বেছি কাপোৰ লোৱা নাই, আৰু আমি আহিমেই আৰু 2-3 দিন থাকিম, বেছি নাথাকোঁ। আৰু ল'ৰাই আৰু পূৰা ফূৰ্তি, পৰীক্ষা শেষ কৰিছে আৰু সিহঁতে যাব এতিয়া। আৰু মাহঁতৰ ঘৰতে যাম, আৰু গোটেই সিহঁতে কাপোৰ একদম দৌৰা দৌৰি দিওঁ আৰু একেবাৰে, আৰু বহুত ফূৰ্তিও লাগি আছে সিহঁতৰ। আৰু আমি ৰেডি হ'লোঁ, আৰু মই গাড়ী নিজে চলাই যাম আজি, ড্ৰাইভাৰ নলওঁ। মই নিজে জানাও হৈছোঁ যিহেতুকে, নিজে চলাইছোঁ, আৰু কিমান আৰু ড্ৰাইভাৰ বিচাৰি থাকিম, সেইকাৰণে আৰু নিজে চেষ্টা কৰিব লাগিব। আৰু সাহস কৰিছোঁ, মই জানাই গাড়ী চলাবৰ কাৰণে, কিন্তু অলপ ভয় লাগে আৰু এনেকৈ মেইন ৰাস্তাত গাড়ী চলোৱাৰ কাৰণে। এতিয়া আৰু পূৰা সাহস কৰিছোঁ। আৰু আপোনালোকৰ মাহঁতৰ ঘৰত লগ পাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। সমানে আহি বেছি ৰাইজ কোৱা কৈ কিন্তু নাই। মই আহি গাড়ীখন ৰাখিছোঁ, আৰু ইহঁতো আহি একদম গাড়ী ৰাখি দিছে সমানে। কোৱা কৈ কালি কৈছে কালি নাযাওঁ পৰহি যাম, আৰু মই গাড়ী ৰাখি দিছোঁ, আৰু তাইও গাড়ী ৰাখি দিছে। মনৰ পূৰা মিল হৈ গৈছে। আৰু এই চাহৰ নাস্তা পূৰা ৰেডি হৈ আছে। অ' সৰুমা কোৱা কৈ কিন্তু তোৰ নাই কেনেকৈ সমানে আহি পিছে একেলগে। আৰু কি খাই আছা? কি খাই আছা? ষ্ট্ৰবেৰী কাৰ কাৰণে আনিছা? হা? আৰু পিকনিক খাব যোৱা ভিডিঅ' এটাত মোক কোনোবা এজনী কমেণ্ট কৰিছে সৰুমাৰ কথা। সৰুমাজনী বহুত মৰম লগা, এজনী কোনোবাই সৰুমাজনী বহুত মৰম লগা বুলি কৈছে কমেণ্টত। সৰুমা আৰু আজি আহি পাইছে, চা সৰুমা ভালকৈ দেখে দি, এইয়া সৰুমাই কোৱা কৈ নাই না। নানাৰ বাগানখন চাওঁচোন সৰুমা। এই নানাৰ বাগান পূৰা হৈ গ'লে, বহুত ওখ ওখ হৈ গৈছে জলকীয়াৰ গছবিলাক। নানাৰ বাগানটো ডাঙৰ হৈ গ'ল। এই আম ফুলিছে। এই কবি চাম, কবি বন্ধাকবি, ফুলকবি কি কি আছে চাওঁচোন। এই নানাৰ বাগানত চব চব্জি আছে, কবি লাগি থাকি। আৰু আব্বাই এনেকুৱা আজৰি সময়ত বাগানখনতে লাগি থাকে, ইয়াতে সময় কটাই। বহুত চব্জিও লগাইছে, এই এনেকৈ ঘৰৰ পিছফালে মাটিখিনিত ধুনীয়াকৈ চব্জি লগাইছে। বহুত ধৰণৰ গছ আছে, ফলৰ আম গছ আছে, এইবিলাক বন্ধাকবি গোটেই লগাইছে চব্জি। আৰু আমি আহিও ইয়াতে বহুত সময় কটাওঁ, আৰু ভালো লাগে। আব্বাৰ বাগানখন আমিও এনেকৈ চাই থাকোঁ, আৰু কিবা ছিঙিবৰ হ'লে ছিঙো আমি। আৰু আমিও বাগানতে বেছিভাগ সময় কটোৱা যায়। ই বিলাহী লাগি আছে, ই কেনেকৈ বিলাহী লাগি আছে। বিলাহী 4টামান একেলগে লাগিছে, আৰু নেমু আছে না।
ফুলছি এই ফুল লৈছি নিচিংবি থাকা নানাৰ বাগানত গোটেই বস্তু আছে হয়নে নাজমিন আব্বা এই বাগানখনতে টাইম পাছ কৰি থাকে লেচু লেচু ঢুলতে এই কি টেঙা ঢুল টেঙা নে নেমু হয়নে হা এই মেৱা এই লাগছি মেৱা লাগিছে হা পকা নাই এইটো এটাই দেখোন এটা নহয় বহুত লাগছি এইটো জুম কৰি দেখে আপোনালোকক এইয়া লাগিছে আৰু লাগিছে এইফালে এইটো অঁ এইটো ইয়াৰ পৰা নি আৰু পুতিব বেলেগত মালভোগ কলৰ পুলি আৰু জাহাজী কলৰ পুলি কিমান পুলি ওলাইছে এইয়া বহুত দিন অহাই নাছিলোঁ নানাৰ বাগান ডাঙৰ হৈ গ'ল হয়নে ভোট জলকীয়া এটা কলৰ পুলি কিবা ওলাইছে নানা এইয়া এনেকৈ দিছে এইবিলাক বহুত বস্তু আছে বাগানত এই অমিতা পকি আছে নানাৰ বাগান অমিতা পকছি পুৰা ইয়া আপোনালোক জুম কৰি দেখুৱাই দিছে ইয়া হালধীয়া হৈছে গছতে কল দেখাম আগে অমিতা মই দেখি দিওঁ তাৰপৰা কল দেখিম অমিতা ৰচোন মই অমিতাটো দেখি দিওঁ ইয়া পকি আছে একদম পকিছে এইয়া ইমান কেমেৰাত ইমান ভালকৈ নাহে কলো লাগিছে এইবিলাক নানাৰ বাগানত ল'ম ৰ মই কালি আহিম বুলি কৈছে দেখোন আৰু আজি আহিব বেলেগ কোৱা কৈ নহয় সমানে আহিবিছোঁ একেলগে মোৰ গাড়ী ইয়াতে ৰাখি থৈ দিছোঁ ভিতৰত এই দৰ্জা মাৰি থৈ দিছোঁ ইয়াতে থাকিব আৰু টেনশ্যন নাই ধুনীয়াকৈ ৰাখি দিলোঁ আৰু বাগান নাই আৰু শাক পাচলি একো নাই ফুল আছে গোটেই ফুল আছে এই আম্মাই পুতিছে এইবিলাক বেঙেনা শৰ্মাই পুতিছে নয়নতৰা আৰু এইবিলাক ফুল জবা শৰ্মাৰ কথা সুধি থাকে দেই শৰ্মাই কমেণ্টত এই আম ঘৰৰ সন্মুখত একদম আমৰ গছ ফুলিছে লাগিলে আপোনালোকক দেখুৱাম এতিয়া বহুত ফুল দুজোপা আম লেচু ফুলি আছে মধুৰি আম আৰু এটা প্লামৰ গছ কি আছে আমাৰতো বহুত প্লামৰ গছ আছে আৰু গাড়ী মই ইয়াতে ৰাখি থৈ দিছোঁ কি চাইড চল মুস্তাক আমি আহিম বুলি কেনে মুস্তাকে আগে ৰখি আছে তাতে যোৱাদি আমি গাড়ীখন ওলাম আৰু সি পুৰা থিয়াই দি আছে তাতে বেঙেনা দিছে জলকীয়াৰ গছ বেঙেনা কিমান লাগিছে গোটেই বেঙেনা বহুত লাগিছে কিমান পলি ওলছি হে মুস্তাক মুস্তাক নানা দেখো এডাল কলৰ কিমান পলি ওলাইছে এই কলডালৰ চাপৰ কল বয়স হোৱাই নাই আৰু পুলি ইমান ওলাইছে গোটেই পুলি এডাল কলৰ কিমান পুলি ওলাইছে শৰ্মাই চাওক
কল লাগাই নাই আৰু পুলি ওলাইছিল কাজিয়া কৰিলে কিন্তু ঘৰত লৈ যাম কাজিয়া নকৰবি কি থৈছে জাপানী কয়ে জাপানী কাৱৈ মাছ 100 টকা দিতে মাছো জাপানী কাৱৈ দুটা ইমান ডাঙৰ মাছ আনি থৈ দিছে চাম নানাই এই কি মাছ আছে এই মাগুৰ মাছ চাব বৰ কৰি দিছোন আন্ধা দিছে আন্ধা দেখি ডাঙৰ ডাঙৰ কেমেৰাত সৰু হৈ এয়া মাগুৰ মাছ আছে মাকে ওলছে এই দুটা ওলছে একেলগে এইটো এইটো ডাঙৰ হৈছে এটা খাব পৰা হ'বই আৰু এইফালে এইটো অঁ ওলছে জলকীয়া খাইছে না লাগি আছে দেখোন ই বিলাহী কিমান বিলাহী বাপৰে বাপ খাইছে না হে মা কেনেকৈ যে লাগছি শুনে জলকীয়া বাপৰে বাপ কিমান লাগি আছে জলকীয়া চব কলা জলকীয়াই নেকি বগা নাই সেউজীয়া অঁ এই সৰু জ্বলাডাল কিমান জলকীয়া লাগি আছে তো বিলাহী বিলাহী লাগিছে বিলাহী গাছ ইমান দিছে বিলাহী লাগি আছে আৰু আহি আমি পাৰিলোঁ আৰু এতিয়া আছোঁ ইয়াতে বাগানত আব্বাৰ বাগান আব্বা এই ইয়াতে টাইম পাছ কৰি থাকে যিহেতুকে অৱসৰ হৈছে আৰু এইবিলাক টাইম পাছ কৰি থাকে এনেকৈ চব্জি লাগিছে বহুত শাক পাচলি লাগিছে আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ ইয়াত থাকিম মই 3 দিন 4 দিনমান ইয়াৰ পৰা ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবাই যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত দিন ভিডিঅ' বনাই আনিছিলোঁ আৰু আৰম্ভ কৰিছোঁ বনোৱাৰ কাৰণে যিমান পাৰোঁ সোনকালে ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম মই এতিয়া ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ বাই বাই